নমস্কাৰ সকলোকে। এতিয়া ৰাতিপুৱা 4:30 বাজিছে। দেখিছে আমাৰ ঘৰৰ ওচৰৰ দলংখনত আছোঁ, খোজকাঢ়িবলৈ আহিছোঁ। এইয়া বৌহঁত গৈ আছে আগত, আৰু মই আহি আছোঁ। ভিডিঅ'টোৰ কাৰণে অকণ ৰখি দিবলগীয়া হ'ল। এইটো চাওক, এইখন দলং, এইখন নদী আমাৰ ঘৰৰ ওচৰৰে, মানে আগফালে বুলি ক'ব পাৰি। চাওক, এইয়া বহুত গৈ আছে আগত। নাজাৰাটো চাওক, কি ধুনীয়া লাগিছে দেখি। কি লাগি আছে এইটো চাওক, যোনটো দেখাই নাই ভালকৈ। এইকণ সময় খুব ভাল লাগে পৰিৱেশটো, একদম ঠাণ্ডা এটা অনুভৱ হৈ আছে। বতাহ মাৰি আছে, নদীৰ ওচৰত যে, সেইটো কাৰণে অলপ বেছি ঠাণ্ডা নিচিনা লাগিছে। কুহুৱা ফুলি আছে, চাওক কুহুৱা। এইফালে চাওক, এইফালে চাওক। ভিডিঅ' উঠিবি। উঠিব আমি চাম, পাপাহঁতে চাব পাৰিব। মৰ্ণিং ৱাক কৰি ৰাতিপুৱা আহি বেছি দূৰ নগ'লোঁ বাৰু, 0.5 কিলোমিটাৰমান গ'লোঁ। আহি পাই মুখ ধুই চাহ তাহ খালোঁ। খাই এতিয়া বাৰু ভাত হ'ল, এতিয়া 9টা বাজিলে। ভাত হ'ল, এখেতো স্কুল গৈছে আৰু মই ঘৰৰ বাকীখিনি কাম কৰি আছোঁ। ল'ৰা আগফালে খেলি আছে বায়েকৰ লগত। তো মই এতিয়া বিচনাখন পাৰি লওঁ, আৰু দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। এতিয়া মই পাকঘৰত আহি আছোঁ, চাওক। ইয়াত বনাই আছোঁ ঢেকীয়া আৰু আলু ভাজি। হৈ গ'ল আৰু এইফালে আছে দাইল আৰু অমিতা। এতিয়া তাক খুৱাই বৈ আজৰি হ'লোঁ। উঠা, এইটো শুই আছে। এইটো কি দেখিলা? এনেকৈ দিয়া, হাই 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 কৰি দিয়া, হাই কৰি দিয়া। হাঁহিছে চা, কৃষ্ণ কৰি দিয়া। কালিয়ে চাওক, তাৰ চুলিটো কাটাই দিলোঁ, নিদিয়ে কাটিবলৈ। এই চুলিটো দেখুৱাই দিয়া তোমাক, এয়া পূৰা 4G কাৰ্টুন দি দিছোঁ। এয়া কাৱৈ মাছ ফ্ৰিজত থৈ দিছিলোঁ মই।
দিনটো ইটো সিটো কৰি থাকোঁতেনে ভিডিঅ' কৰাই নহ'লে দিনত। এতিয়া মই ৰাতি হ'ল আৰু এতিয়া মানে ভাত বনাবলৈ লৈছোঁ। তাকে কি বনাওঁ অকণমান দেখুৱাওঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। মাছটো ফ্ৰাই কৰি লৈছোঁ এতিয়া। আৰু এইফালে চাওক, এয়া হৈছে নৰসিংহ আৰু ভেদাইলতা উতলাই থৈছোঁ। এইফালে আলু বইল কৰি থৈছোঁ আৰু এইফালে এয়া মাছ আছেই। এইখিনি মাছ ফ্ৰাই কৰি লওঁ। চাওক, মই ইয়াত আৰু তেল ব্যৱহাৰ কৰা নাই। সেই মাছ ভজা তেলতে মই নহৰু আৰু আদা থেতালি লৈছোঁ, দি দিছোঁ আৰু দিছোঁ শুকান জলকীয়া 4টা দিছোঁ। অকণমান দিছোঁ পাঁচফোৰণ। আৰু বইল কৰি থোৱা আলুখিনি ইয়াতে দি লৈছোঁ। অকণমান হালধি গুড়া দিছোঁ। আৰু ইয়াত দিছোঁ জালুকৰ গুড়া। ধুনীয়াকৈ ভাজ খাই গৈছে। আৰু এতিয়া ইয়াত এয়া বইল কৰি থৈছিলোঁ নৰসিংহ আৰু ভেদাইলতা জোল। চাওক, এতিয়া মই অলপ টাইম পিছত আহিছোঁ আৰু উতলটো আহি গৈছে। আৰু মই ইয়াত মাছখিনি দি দিছোঁ। ইয়াতো কাৱৈ মাছ হয়, চিনি পাইছেই। মাছখিনি মই বহুত বেছি ফ্ৰাই কৰা নাই, অলপমান ফ্ৰাই কৰিছোঁ। এনেকৈ জোল বনালে জোলখন খায়ো ভাল লাগে। অলপ টাইম উতলিব দিম, ঢাকনাটো লগাই দিম। চাওক কেনেকৈ উতল আহিছে। এইখন জোলখন খালে শৰীৰৰ কাৰণে বহুত উপকাৰ হয়। চাওক, এতিয়া জোল ৰেডি হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পায় মোৰ ভিডিঅ'টো, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।